মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। আহা আজি আমি এটা নতুন বিষয়ৰ পাঠদানেৰে আমাৰ পাঠদান কাৰ্যৰ আৰম্ভণি কৰোঁ। আশা ৰাখিছোঁ তোমালোক সকলোৱে মনোযোগেৰে পাঠদান গ্ৰহণ কৰিবা। গতিকে তোমালোকৰ সহযোগিতা কামনা কৰি এটা নতুন বিষয়ৰ পাঠদানেৰে মোৰ আজিৰ অনলাইন পাঠদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ড যিটো ভূগোল খণ্ড আছে, সেই ভূগোল খণ্ডৰ প্ৰথমটো অধ্যায় আমি আলোচনা কৰিলোঁ আৰু আজি আমি এই দ্বিতীয়টো অধ্যায়ৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা সম্পৰ্কে কিছু কথা আলোচনা কৰিম। আশা কৰিছোঁ তোমালোকে সহযোগ কৰিবা। ইতিমধ্যে আমি পৰিৱেশ সম্পৰ্কে আমাৰ সকলোৰে এটা ধাৰণা গঢ় লৈ উঠিছে আৰু পৰিৱেশৰ যিবিলাক সমস্যা আমি জানো যে মানৱ সৃষ্টই হওক বা প্ৰাকৃতিকভাৱেই হওক পৰিৱেশত কিছুমান সমস্যাৰ উদ্ভৱ হয় আৰু সেই সমস্যাবিলাক সাধাৰণতে আমি তিনিটা ভাগত বিভক্ত কৰা হৈছে: স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় বা বিশ্বব্যাপ্ত সমস্যা। আমি স্থানীয় সমস্যা মানে বুজি পাওঁ যে কিছুমান পাৰিৱেশিক সমস্যা একোটা সৰু বা ক্ষুদ্ৰ এলেকাত সীমাবদ্ধ হৈ থাকে, এটা নিৰ্দিষ্ট স্থানত গঢ় লৈ উঠে, সেইকাৰণে তাক কোৱা হৈছিলে স্থানীয় সমস্যা। আৰু আঞ্চলিক সমস্যা কি হয়? যিবিলাক পৰিৱেশ সমস্যাই একোটা অঞ্চলক প্ৰভাৱান্বিত কৰে বা একোটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলক সামৰি লয়, সেইবিলাক সমস্যা আছিলে আঞ্চলিক সমস্যা। আৰু কিছুমান এনেকুৱা সমস্যা আছে যে যিবিলাক পাৰিৱেশিক সমস্যাই সমগ্ৰ বিশ্ব বা পৃথিৱীক সামৰি লয়, সেইবিলাক সমস্যাকে গোলকীয় বা বিশ্বব্যাপ্ত সমস্যা বুলি কোৱা হৈছিল। এতিয়া এই পৰিৱেশৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাকৰ প্ৰধান যিকেইটা সমস্যা, প্ৰদূষণৰ যিটো সমস্যা, আমি প্ৰধানকৈ আমাৰ পাঠ্যপুথিখনৰ তিনিটা বিষয়ৰ ওপৰত আমাৰ আলোচনা কৰিবলৈ দিয়া হৈছে। সেয়া হৈছে মাটি প্ৰদূষণ, পানী প্ৰদূষণ আৰু বায়ুৰ প্ৰদূষণ। এই তিনিটা বিষয় আমি আলোচনা কৰিম, অলপ কথা। প্ৰথমতে আমি মাটি প্ৰদূষণৰ কথালৈ আহোঁ। আমি জানো যে প্ৰকৃতিৰ এবিধ অতি গুৰুত্বপূৰ্ণ উপাদান হৈছে মাটি। মানুহৰ কাৰণে আটাইতকৈ অপৰিহাৰ্য সম্পদ। মাটি নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে, যিহেতু আমাৰ মাটিতেই আমাৰ বেছিভাগ জীৱৰ আৱাসস্থল। আৰু আমি এইটো কথাও আগতেই গম পাওঁ যে পৃথিৱীৰ কিন্তু গোটেই পৃথিৱীৰ যদি আমি ভৌগোলিক মাটিকালিটো চাওঁ, তেতিয়াহ'লে দেখিম যে পৃথিৱীত বেছিভাগ কিন্তু পানীৰে আগুৰি আছে, প্ৰায় 70% আৰু 29% মাটি আছে। আৰু আমি এই 29% মাটিতে আমি বসবাস কৰি আছোঁ। কিন্তু কথা হ'ল কি, দিনক দিনে মানুহৰ যেতিয়া জনসংখ্যা বাঢ়ি আহিছে, মানুহৰ জনসংখ্যা বাঢ়ি অহাৰ লগে লগে এই ভূমিৰ ওপৰত অৰ্থাৎ মাটিৰ ওপৰত মানুহৰ অত্যাধিক হেঁচাৰ সৃষ্টি হৈছে। মানুহে নিজৰ সুবিধাৰ কাৰণে, নিজৰ বসতি স্থাপন কাৰণে হওক বা বিভিন্ন কাৰণত কি কৰিছে, এই মাটিৰ ওপৰত অত্যাধিক হেঁচাৰ সৃষ্টি কৰিছে আৰু তাৰ ফলত বিভিন্ন কাৰণত কি হৈছে, মাটি প্ৰদূষিত হৈছে। মানৱ সম্পদৰ সভ্যতাৰ বিকাশ প্ৰধানকৈ এইবিধ সম্পদৰ ওপৰত ভিত্তি কৰি সম্ভৱ হৈছে। কিন্তু এই মানৱজাতীয় কাৰণতে আমি কৈছোঁ যে মানৱজনিত কাৰণতেই মাটি সম্পদত প্ৰদূষণৰ কবলত পৰিছে। আমি আৰু এটা কথা জানো যে ভূমিৰ যোগান সীমিত, যে মাটিয়ে নতুনকৈ আমি মাটি সৃষ্টি কৰিব নোৱাৰোঁ, যোগান ইয়াৰ সীমিত। গতিকে তাৰ ফলত কি হৈছে, অত্যাধিক মাটিৰ ওপৰত আমাৰ কি হৈছে, অত্যাধিক হেঁচাৰ আমি সৃষ্টি কৰিবলৈ বাধ্য হৈছোঁ। এই মাটিৰ লগত যদি কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ বা এচিড বৰষুণ হওক, এইবিলাক যদি মাটিৰ লগত মিহলি হয়, তেতিয়াহ'লে মাটিৰ কি হয়, যি স্বাভাৱিক গুণাগুণ, সেই গুণাগুণবিলাক নষ্ট হৈ যায়। আৰু মাটিৰ গুণাগুণ নষ্ট হ'লে ইয়াৰ উৰ্বৰতা অৰ্থাৎ উৎপাদন শক্তিটো কমি যায়। আৰু তেনেকুৱাকৈ হোৱাকৈ আমি কি বুলি ক'ম, মাটি প্ৰদূষণ হোৱা বুলি ক'ম। আজিকালি কি হৈছে, বৰ্তমান সময়ত কৃষিকাৰ্যই হওক বা উদ্যোগৰ প্ৰসাৰে হওক বা ক্ৰমবৰ্ধিত হাৰত চলি থকা বনাঞ্চল ধ্বংস হওক, এইকেইটা কাৰণক আমি সাধাৰণতে কি হৈছে, মাটি প্ৰদূষণৰ কাৰণে আমি জগৰীয়া বুলি ক'ব পাৰোঁ। বৰ্তমান সময়ত কৃষি ক্ষেত্ৰত কি হৈছে, আধুনিকীকৰণ হৈছে। আধুনিকীকৰণ কৰিবলৈ যাওঁতে কি কৰিছে, আমি অত্যাধিক অধিক উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰিবলৈ লৈছোঁ, যিটো HYV চিডছ বুলি কয়, হাই ইয়েল্ডিং ভেৰাইটিজ চিডছ। আৰু সেই বীজবিলাকৰ কিছুমান লক্ষণ কি, যে সেইবিলাকক অত্যাধিক তুমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিবলগীয়া হয়, জলসিঞ্চনৰ ব্যৱস্থা কৰিবলগীয়া হয় আৰু কীটনাশক দৰৱ আমি প্ৰয়োগ কৰিবলগীয়া হয়, তেতিয়াহে উৎপাদনটো ভাল হয়। আৰু এইবিলাকৰ প্ৰয়োগৰ ফলত কি হৈছে, মাটিৰ গুণাগুণটো একেবাৰে কমি গৈছে।
আৰু মাটিৰ গুণাগুণ হোৱাৰ লগতে কি কৰিছে ভূগৰ্ভৰ পানী কৃষি ক্ষেত্ৰত কি হৈছে আমি ভূগৰ্ভৰ তলত যিখিনি পানী আছে সেইখিনিতো তেওঁলোকে কি কৰিছে এই বস্তুবিলাকে গৈ পেলাই অপকাৰ সাধন কৰিছে আৰু মাটিৰ যি গুণাগুণ তাক পৰিৱৰ্তন ঘটাইছে গতিকে আমি পোক পতংগ মাৰিবলৈ যিবিলাক কীটনাশক ব্যৱহাৰ কৰিছোঁ গতিকে সেইবিলাক ব্যৱহাৰ কৰাৰ ফলত কি হৈছে মাটিত বিভিন্ন দৰৱ আমি প্ৰয়োগ কৰিছোঁ তাৰ কাৰণে অনিষ্টকাৰী কীট পতংগ আৰু অলাগতিয়াল উদ্ভিদৰ লগতে কি হৈছে মাটিত থকা উপকাৰী প্ৰাণী আৰু অণুজীৱো ধ্বংস হৈছে আমি অপকাৰীখিনিক মাৰিবৰ কাৰণে দৰৱ প্ৰয়োগ কৰিছিলোঁ ঔষধ প্ৰয়োগ কৰিছিলোঁ কিন্তু তাৰ লগতে কিন্তু উপকাৰী প্ৰাণী বা অণুজীৱখিনিও ধ্বংস হৈছে আৰু তাৰ ফলত কি হৈছে ই মাটিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটাই মাটিক প্ৰদূষিত কৰে তাৰোপৰি যিখিনি ঔদ্যোগিক আৱৰ্জনা আছে আমি যে আটাইতকৈ সততে ব্যৱহাৰ কৰা প্লাষ্টিক পলিথিনৰ বেগ ৰাসায়নিক পদাৰ্থ এইবিলাকো আমি মাটিত পেলাই দিওঁ যিকোনো কোনো চিন্তা ভাৱনা নকৰাকৈ তাৰোপৰি কি হয় ভূগৰ্ভৰ পৰা আমি কি কৰোঁ কয়লা খাৰুৱা তেল এইবিলাক আমি উৎঘাটন কৰোঁ সেইবিলাক কৰোঁতেও কিছু অংশত মাটিৰ লগত মিহলি হয় গতিকে এই বিভিন্ন প্ৰক্ৰিয়াৰে কি হৈছে মাটিবিলাক প্ৰদূষিত হৈছে আৰু মাটি প্ৰদূষণ হোৱাৰ কাৰণে কি হৈছে মাটিৰ স্বাভাৱিক গুণাগুণ নাইকিয়া হৈছে শস্য উৎপাদন কমি গৈছে উৰ্বৰতা নাশ হৈছে ভূমিস্খলন হৈছে বানপানী হৈছে এই বিভিন্ন সমস্যাবিলাক কি হৈছে সৃষ্টি হৈছে গতিকে আমি সচেতন হোৱাৰ এয়াই হয়তো উপযুক্ত সময় যদি সময় থাকোঁতে আমি সচেতন নহওঁ তেনেহ'লে অদূৰ ভৱিষ্যতে কিন্তু আমাৰ বসবাসৰ কাৰণে মাটি উপযুক্ত হৈ নাথাকিব আমি কৃষিকৰ্ম কৰি উৎপাদন কৰি ভূমিৰ ওপৰত কিন্তু আৰু নিৰ্ভৰ কৰি আমি বাচি থাকিব নোৱাৰিম গতিকে তাৰ বাবে আমাৰ সচেতনতাৰ যথেষ্ট প্ৰয়োজন আহি পৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকল পৰিৱেশৰ এটা উল্লেখযোগ্য সমস্যা প্ৰদূষণ আৰু তাৰে এটা মাটিৰ যিটো প্ৰদূষণ সেই সম্পৰ্কে আজি আমি ইমানতে আমাৰ আলোচনাটো সামৰণি মাৰোঁ ইয়াৰ পিছৰটো ক্লাছত আমি পানী আৰু বায়ু প্ৰদূষণ সম্পৰ্কে অকণমান বিস্তৃতভাৱে আলোচনা কৰিম গতিকে তোমালোকৰ শেষত পুনৰ তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ইমানতে মোৰ পাঠৰ সামৰণি মাৰিছোঁ ধন্যবাদ